স্বপ্ন বা সপোন আমি আমাৰ জীৱনত সঘনাই উচ্চাৰণ কৰা নাম আমাৰ জীৱনৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত নাম। স্বপ্ন বা সপোন গল্প, কবিতা, উপন্যাস, পৰামৰ্শ, উপদেশ আদিত ব্যৱহাৰ হোৱা নাম। জীৱনৰ স্থবিৰতা, গতি, ধাৰা, পৰিকল্পনা, আশা আকাংক্ষাত এই নাম সততে বিৰাজমান হোৱাটো আমি উপলব্ধি কৰোঁ। ভাবি ভাল পাওঁ, কৈ ভাল পাওঁ। স্বপ্ন বা সপোনৰ নাই আকাৰ, নাই স্থান, নাই কোনো নিৰ্দিষ্ট সময়, নাই অৱয়ব। কোনো ব্যক্তিৰ নিজা সম্পত্তি নহয়। সপোনক ধৰি ৰাখিব নোৱাৰি বা যা বুলি এৰি দিব নোৱাৰি। ই চলিড, লিকুইড বা ভেপাৰো নহয়। কোনো পাত্ৰক ধৰি ৰখা বস্তুও নহয়। আমি সাধাৰণতে বুজা সপোন মানে ৰাতি টোপনিত দেখা ছবি, ধাৰণা, আৱেগ আৰু শিহৰণশীল ঘটনা আদি, যি অপ্ৰত্যাশিতভাৱে টোপনিৰে কোনো এটা সময়ত দৃশ্যমান হয়, তাকে বুজোঁ। এটা সপোন কিমান সময় দেখিলোঁ ইয়াক নিৰ্ণয় কৰা টান। সাৰ পাই যেতিয়া সপোনৰ কথা মনত আমি ভাবোঁ যে ঘণ্টাজুৰি সপোন দেখিলোঁ, প্ৰকৃততে এই কেই ছেকেণ্ড বা 1-2 মিনিটৰহে হ'ব। কোনো সময়ত সপোন মাল্টি ডাইমেনশ্যনেল থিঅ'ৰিটিচিজম হোৱা দেখা যায়। অৰ্থাৎ যিকোনো প্ৰথম দেখাৰ দৃশ্যৰ হঠাৎ কোনো সংগতি নথকা আমি দৃশ্যলৈ পৰিৱৰ্তন হয়। বহু কালৰ পৰা সপোন দেখাৰ কাৰণ, প্ৰকৃত উৎসৰ ওপৰত অধ্যয়ন গৱেষণা চলি আহিছে। বিভিন্ন গৱেষকে ইয়াৰ উৎস বিভিন্ন ধৰণে প্ৰকাশ কৰিছে, যেনে চাইক'লজি, পেনছেক্সুৱেলিজম, নেচাৰেল ইনষ্টিংক্ট, অ্যাকশন ৰিয়েকশন ইন ব্ৰেইন চেলছ, ষ্টেট অফ মাইণ্ড, ফিজিকেল ডিছঅৰ্ডাৰ ইত্যাদি। স্বপ্ন বা সপোন মনস্তাত্ত্বিক আৰু স্নায়ুবিক ক্ৰিয়া প্ৰক্ৰিয়াৰ দ্বাৰা হয় বুলিও বিশ্বাস কৰা হয়। ই আমাৰ মস্তিষ্কৰ বহিৰ্ভাগত উৎপন্ন হয় বুলি কোনোৱে বিশ্বাস কৰে, যাক পুনৰ্বসু বা কৰ্টেক্স বুলি কোৱা হয়। বিশ্বাস কৰা হয় আমি যেতিয়া টোপনি যাওঁ তেতিয়া কনচিয়াছ বা সচেতন বা ছাবকনচিয়াছ অৱস্থা এটা হয় আৰু আমি চিনাকি কিছুমান বস্তু বা ঠাই দেখা পাওঁ। আকৌ অৱচেতন অৱস্থাৰ সৃষ্টি হৈ কিছু ইচ্ছাৰ ধনাত্মক ফলাফলৰ আৰু নিজস্ব সংঘৰ্ষৰ উদ্ভৱ হয়। এনে অৱস্থাও, এনে সপোনো দেখা যায় যি বাস্তৱ জীৱনত গ্ৰহণযোগ্য নহয়। কিন্তু এইটোও ঠিক যে বিশদ বৈজ্ঞানিক অনুসন্ধান কৰাৰ পাছতো আমাৰ হাতত নিৰ্ভৰযোগ্য প্ৰকৃত উত্তৰ পৰা নাই। স্বপ্নত কোনো ছবি, চিন্তাৰ প্ৰক্ৰিয়া, আৱেগ অনুভূতিৰো উদ্ভৱ হয়। স্বপ্নত অতি স্পৰ্শকাতৰ আৱেগিক কথাৰ পৰা আৰম্ভ কৰি অতি অবাস্তৱ কথাৰো অনুভৱ হয়। কিছুমান সপোনে টোপনি ভগাৰ পাছতো মনটোক আনন্দ দিয়ে আৰু কিছুমানে ভয় লগা অৱস্থাৰ সৃষ্টি কৰে বা বিষাদৰ সৃষ্টি কৰে। স্বপ্ন থুপ খাই থকা স্মৃতি, আৱেগৰ ক্ৰম, আমাৰ অতি বেছি ইচ্ছাৰ বিপদৰ সংকেতৰ জাননী আদিৰ ভিতৰত সীমাবদ্ধ হৈ থাকে বুলি বিশ্বাস কৰা হয়। আকৌ কোনো বিজ্ঞানীয়ে বিশ্বাস কৰে যে মানসিক, আৱেগিক আৰু স্বাস্থ্যৰ বাবে প্ৰয়োজন, যদিও বা কোনো লোকে কয়
স্বপ্নই কোনো প্ৰকৃত উদ্দেশ্য পূৰণ নকৰে, কিন্তু কিছুমান সপোনে মনত আনন্দ দিয়ে, কিছুমানে বিষাদ দিয়ে বা ভাবি ভয় লগা সপোনো আমি দেখোঁ। সকলো সপোন মনত নাথাকে। স্বপ্ন বা সপোনৰ ক্ষেত্ৰত 1856 চনত জন্ম হোৱা জিগমুণ্ড ফ্ৰইডে মানুহৰ মনস্তাত্ত্বিক দিশত বিশেষভাৱে গৱেষণা কৰি একাধিক কিতাপ লিখি থৈ গৈছে। সপোনৰ বিষয়েও ফ্ৰইডে কিতাপ লিখিছিল, যেনে দি ইণ্টাৰপ্ৰিটেশ্যন অৱ ড্ৰিমছ। পেনছেক্সুৱেলিজিমৰ ওপৰত ফ্ৰইডে চৰ্চা কৰা দেখা গৈছে। ক'ব বিচাৰোঁ, জীৱৰ প্ৰকৃতি প্ৰদত্ত স্বাভাৱিক প্ৰবৃত্তিসমূহে আমাৰ সপোন দেখাৰ মূল উৎস। যৌন সম্বন্ধীয় প্ৰবৃত্তিয়ে এই ক্ষেত্ৰত প্ৰধানতঃ ক্ৰিয়া কৰে। ফ্ৰইডেও তাকে ক'ব বিচাৰে। সকলো প্ৰবৃত্তিক পৰিচালনা কৰে আমাৰ মস্তিষ্কই। বয়স, পৰিৱেশ, দৈহিক অৱস্থা, স্থান, কাল, মাত্ৰ, পাত্ৰ ভেদে মস্তিষ্কৰ সিদ্ধান্ত লয়। তেনে ভিন্নতাৰ মাজত আমাৰ সপোনো কেনে হ'ব নিৰ্ধাৰিত হয়। কথা চমুৱাই ক'ব বিচাৰোঁ যে আমি সাধাৰণতে কওঁ, ৰাতিপুৱা দেখা সপোন ফলিয়ায়। ইয়াৰ কোনো বৈজ্ঞানিক বা মনস্তাত্ত্বিক ভিত্তি নাই। লগতে আমি কওঁ, কোনো এটা কাম কৰা বা হোৱাৰ মোৰ সপোন আছিল। সপোন বুলি নকৈ পৰিকল্পনা বুলি ক'লেহে কথাটো বেছি বাস্তৱ ব্যৱহাৰিক হয়। সপোনত সাধাৰণতে পৰিকল্পনা নাথাকে। ই মনে বিচৰা এটা ইচ্ছাহে, পৰিকল্পনা নহয়। গতিকে আমি জীৱনৰ জখলাত বগাবলৈ সচেতন অৱস্থাত যি সপোন দেখাৰ কথা কওঁ, সেই সপোন তেতিয়াহে বাস্তৱত ৰূপায়ণ হ'ব যদি সপোনৰ লগে লগে আঁচনি বা পৰিকল্পনা থাকে আৰু সেইমতে অগ্ৰসৰ হোৱা যায়। দিবাস্বপ্নৰ বাস্তৱ ৰূপায়ণ তেতিয়াহে হ'ব। ধন্যবাদ।